ভাৰতক লৈ বৰ্তমান এনে এটা খবৰ ওলাইছে যি সমগ্ৰ বিশ্বক আচম্বিত কৰি তুলিছে। আমেৰিকাই অকস্মাত এনে এটা চাল খেলিলে যি ৰুছ আৰু চাইনাক কঁপাই তুলিছে। আমেৰিকাৰ ফালৰ পৰা প্ৰস্তাৱ আহিছে আমেৰিকাই ভাৰতক নাটোত চামিল কৰিব বিচাৰে। আপোনালোকৰ নিশ্চয় মনত আছে এয়াই হৈছে সেই নাটো যাৰ বাবে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। এজন আমেৰিকান সাংসদে ভাৰতক নাটোৰ সমমৰ্যাদা দিবলৈ ওকালতি কৰিছে। আমেৰিকান সাংসদ ৰ খান্নাই কৈছে যে যদি ভাৰতক নাটো প্লাছত অন্তৰ্ভুক্ত কৰি লোৱা হয় তেতিয়া ভাৰতক আমেৰিকাৰ সৈতে ৰক্ষা ক্ষেত্ৰখনত সহজে যোগ কৰিব পৰা হ'ব। তেখেতে ইয়াকো কয় এনে কৰিলে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত গভীৰতা আহিব। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে নাটো প্লাছ হৈছে এক বুজাবুজিৰ চুক্তি যি আন্তঃৰাষ্ট্ৰীয় ৰক্ষা সহযোগিতাক শক্তিশালী কৰিবলৈ আমেৰিকা আৰু নাটোৰ সহযোগী দেশসমূহক একলগ কৰি ৰাখে। নাটো প্লাছৰ সহযোগী দেশসমূহে ৰক্ষা সম্পৰ্কৰ চুক্তিত বিশ্বত অতি সোনকালে স্বীকৃতিও পায়। আপোনালোকক জনাওঁ যে আমেৰিকাই ইয়াৰ আগতে ইতিমধ্যে অষ্ট্ৰেলিয়া, জাপান, নিউজিলেণ্ড, ইজৰাইল আৰু ছাউথ কোৰিয়াৰ লগত এনেধৰণৰ চুক্তি কৰি থৈছে। আমেৰিকান সাংসদ ৰ খান্নাই কয় যে মই ভাৰতক নাটো প্লাছৰ 6 নম্বৰ সদস্যৰূপে যোগ কৰাৰ দিশত এটা চেষ্টা কৰিছোঁ। তেওঁ কয় যে মই 2 বছৰ আগতে ইয়াৰ আৰম্ভণি কৰিছিলোঁ আৰু আগলৈও এই কাম কৰি যাম। আপোনালোকক মনত পেলাই দিওঁ যে অলপতে ভাৰতীয় মূলৰ আমেৰিকান সাংসদ ৰ খান্না তেতিয়া লাইমলাইটলৈ আহিছিল যেতিয়া তেওঁ কাটছা আইনৰ সংশোধনৰ এক ঐতিহাসিক প্ৰস্তাৱ দাঙি ধৰিছিল। তেওঁৰ এই প্ৰস্তাৱ আমেৰিকাৰ সভাই মঞ্জুৰিও দিছিল। সেই প্ৰস্তাৱ পাছ হোৱাৰ পাছত ৰুছৰ পৰা কোনো মিলিটাৰী হাৰ্ডৱেৰ কিনিলে ভাৰতৰ ওপৰত কোনো বেন নালাগিব। আপোনালোকক জনাই থওঁ যে ভাৰতক নাটোৰ লগত চামিল কৰাৰ এই প্ৰস্তাৱৰ সকলোতকৈ বেছি প্ৰভাৱ পৰিব চীনৰ ওপৰত। বৰ্তমান সময়ত চীনৰ ভাৰত আৰু আমেৰিকা দুয়োখন দেশৰ লগত বিবাদ চলি আছে আৰু যদি ভাৰত নাটোৰ সদস্য হৈ যায় তেতিয়াহ'লে এয়া চীনৰ বাবে কোনো ডাঙৰ জোকাৰণিৰ কম নহ'ব।